নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়েৰৰ জলবায়ু পাৰ্ট 1ৰ জলবায়ু চেপ্টাৰটো। মই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিব বিচাৰিছোঁ যে মই এই চেপ্টাৰটোত আপোনালোকৰ বাবে কেৱল অনুশীলনী কুৱেশ্যন এনচাৰেই লৈ অহা নাই, লগতে কুৱেশ্যন বেংকৰ আৰু কুৱেশ্যন পেপাৰত যিবোৰ প্ৰিভিয়াছ ইয়াৰত আহিছে সেই সকলোবোৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু যিবোৰ ভিতৰুৱা কুৱেশ্যন এনচাৰ আছে সকলোবোৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। অনুশীলনীও মই ছল্ভ কৰি দিছোঁ। আহকচোন প্ৰথমতে MCQখিনি চাওঁ। নিম্নলিখিত গেছবোৰৰ কোনটো গেছে বায়ুমণ্ডলৰ বেছি অংশ দখল কৰি আছে? এইটো হ'ব নাইট্ৰজেন। মানুহৰ বাবে উপযোগী বায়ুমণ্ডলৰ স্তৰটো হ'ল ট্ৰপমণ্ডল। সাগৰৰ নিমখ, পৰাগৰেণু, ছাই, ধোঁৱা, এলাণ্ডো, মিহি মৃত্তিকা এইবোৰ সন্মিলিত হৈ আছে ধূলিকণা। বায়ুমণ্ডলৰ কিমান ঊৰ্ধ্ব অংশত অক্সিজেন গেছৰ পৰিমাণ তেনেই নগণ্য? এইটো হ'ব 120 কিলোমিটাৰ। নিম্নলিখিত গেছবোৰৰ মাজৰ কোনবিধ গেছ আপতিত সৌৰ বিকিৰণৰ ক্ষেত্ৰত স্বচ্ছ আৰু পাৰ্থিৱ ওলাই যোৱা বিকিৰণত অস্বচ্ছ? এইটো হ'ব কাৰ্বন ডাই অক্সাইড। আহচোন কুৱেশ্যন এনচাৰখিনি চাওঁ। ইয়াতে কুৱেশ্যন বেংকত থকা কিছুমান কুৱেশ্যন মই তোমালোকৰ বাবে লৈ আহিছোঁ। প্ৰথমতে হ'ল বায়ুমণ্ডল, এয়া অনুশীলনতো আছে, কুৱেশ্যন বেংকতো আছে, মই সেয়া কৈ দিব বিচাৰিছোঁ। এই কুৱেশ্যনটো বেছিকৈ ইম্পৰ্টেণ্ট। আহচোন চাওঁ, বায়ুমণ্ডল বুলিলে কি বুজা? ইয়াত মই দুটা উত্তৰ লিখি দিছোঁ। জলপৃষ্ঠ আৰু স্থলপৃষ্ঠৰ পৰা বহু হাজাৰ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত গেছীয় পদাৰ্থ, জলকণা আৰু ধূলিকণাৰ ভৌতিক মিশ্ৰণটোক বায়ুমণ্ডল বোলে, অথবা পৃথিৱীৰ উপৰিভাগত স্থল আৰু জলৰাশিয়ে সৃষ্টি কৰা অৱয়ৱসমূহক আৱৰি ৰখা গেছীয় পদাৰ্থৰ মিশ্ৰণেৰে গঠিত গভীৰ আৱৰণটোক বায়ুমণ্ডল বোলা হয়। দ্বিতীয়তে, বতৰ আৰু জলবায়ুৰ উপাদানসমূহ কি কি? বতৰ আৰু জলবায়ুৰ উপাদানসমূহ হ'ল উত্তাপ, আৰ্দ্ৰতা, চাপ, বৃষ্টিপাত, ধূলিকণাৰ পৰিমাণ, বতাহ আদি। তৃতীয়তে, বায়ুমণ্ডলৰ উপাদানবোৰৰ বৰ্ণনা দিয়া। বায়ুমণ্ডলৰ উপাদান বুলিলে প্ৰধানকৈ তিনিবিধ উপাদানক পোৱা যায়। সেইবিধ হ'ল বায়ুমণ্ডলত থকা বিভিন্ন ধৰণৰ গেছ সমূহ, দ্বিতীয়তে জলীয় বাষ্প, তৃতীয়তে ধূলিকণা। বিভিন্ন ধৰণৰ গেছ বুলিলে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন, নিয়ন, হিলিয়াম, ক্ৰিপ্টন, হাইড্ৰজেন আদিকে বুজা যায়। জলীয় বাষ্প হৈছে পানীৰ গেছীয় অৱস্থা আৰু ধূলিকণাত মিহলি হৈ থাকে সাগৰৰ নিমখ, ক্ষুপ, মিহি মৃত্তিকা, ধোঁৱাৰ এলাণ্ডো, ছাই আদি। বায়ুমণ্ডলৰ সকলোবোৰ স্তৰৰ ভিতৰত ট্ৰপমণ্ডলৰ গুৰুত্ব লিখা। বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৰ নাম হ'ল ট্ৰপমণ্ডল। ইয়াৰ গড় উচ্চতা 13 কিলোমিটাৰ। এই স্তৰে বায়ুমণ্ডলৰ উত্তাপ, আৰ্দ্ৰতা, ঘনত্ব, ধূলিকণা আৰু জলীয় বাষ্প প্ৰভৃতিৰ অৱস্থাৰ সঘনাই পৰিৱৰ্তন ঘটি থাকে। বাষ্পীয় ভৱন, অধঃক্ষেপণ আদিৰ লগত জড়িত বতাহ, বৰষুণ, নিয়ৰ, কুঁৱলী, মেঘ, বজ্ৰপাত প্ৰায় সকলো ধৰণৰ জলবায়ুৱীয় ঘটনা বায়ুমণ্ডলৰ এইটো স্তৰত সংঘটিত হয়। সেয়েহে বায়ুমণ্ডলৰ সকলোবোৰ স্তৰৰ ভিতৰত ট্ৰপমণ্ডলৰ গুৰুত্ব আটাইতকৈ বেছি। তৃতীয় নম্বৰ হ'ল, প্ৰথমতে ক নম্বৰটো চাওঁ, বায়ুমণ্ডলৰ উপাদানবোৰ বৰ্ণনা কৰা। সেই বায়ুমণ্ডলৰ উপাদান বুলিলে প্ৰধানকৈ তিনিবিধ উপাদানক পোৱা যায়। সেইবোৰ হ'ল বিভিন্ন ধৰণৰ গেছ, দ্বিতীয়তে জলীয় বাষ্প, তৃতীয়তে ধূলিকণা। বিভিন্ন ধৰণৰ গেছ বুলিলে নাইট্ৰজেন, অক্সিজেন, আৰ্গন, কাৰ্বন ডাই অক্সাইড, নিয়ন, হিলিয়াম, হাইড্ৰজেন আদিকে বুজা যায়। ইয়াৰ ভিতৰত আটাইতকৈ বেছি থকা গেছবিধ হ'ল নাইট্ৰজেন, দ্বিতীয়তে অক্সিজেন, বাকীসমূহ অতি কম পৰিমাণে বায়ুমণ্ডলত পোৱা যায়। জলীয় বাষ্প হৈছে পানীৰ গেছীয় অৱস্থা। বায়ুমণ্ডলত এই জলীয় বাষ্পক আশ্ৰয় কৰি ঘনীভৱন আৰু অধঃক্ষেপণ কাৰ্যসমূহ সংঘটিত হয়। ফলস্বৰূপে বৃষ্টিপাত, নিয়ৰ, কুঁৱলী, হিমপাত আদি ঘটনাসমূহৰ উপৰি ডাৱৰ গঠনৰ এটা পৰিক্ৰম গঢ় লৈ উঠে। বায়ুমণ্ডলৰ জলীয় বাষ্পই পৰিস্থিতি ভেদে গেছীয়, জলীয় নাইবা গোটা অৱস্থাত বতাহত বহি থাকে অথবা মাটিত খহি পৰে। ধূলিকণাত মিশ্ৰিত হৈ থাকে সাগৰৰ নিমখ, ক্ষুপ, মিহি মৃত্তিকা, ধোঁৱাৰ এলাণ্ডো, ছাই, পৰাগৰেণু আদি। এইসমূহে সূৰ্যৰ ৰশ্মিৰ প্ৰতিসৰণ আৰু প্ৰতিফলন ঘটাই বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ তাপমাত্ৰাৰ সালসলনি ঘটায়। খ নম্বৰটো হৈছে বায়ুমণ্ডলৰ গঠন সম্পৰ্কে উপযুক্ত এটা চিত্ৰ অংকন কৰা আৰু প্ৰত্যক্ষ কৰি বৰ্ণনা কৰা। চিত্ৰটো আপোনালোকে দেখিব পাৰিছে, কিতাপতো আছে, আপোনালোকে চিত্ৰটো আঁকি ল'ব। ইয়াৰ যিবোৰ বৰ্ণনা কৰিব দিছে সেই বৰ্ণনাসমূহ এনেধৰণৰ। বায়ুমণ্ডল বিভিন্ন ঘনত্ব আৰু তাপসম্পন্ন স্তৰেৰে গঠিত। পৃথিৱীৰ উপৰিভাগৰ নিচেই কাষত বায়ুৰ ঘনত্ব আটাইতকৈ বেছি আৰু উচ্চতা অনুযায়ী, অৰ্থাৎ যিমানেই ওপৰলৈ যোৱা হয় সিমানেই বায়ু পাতল হৈ আহে। তাপৰ তাৰতম্য আৰু পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি বায়ুমণ্ডলক 5টা বিভিন্ন স্তৰত বিভক্ত কৰা হৈছে।
সেইকেইটা হ'ল ট্ৰপমণ্ডল, স্তৰমণ্ডল, গেমেছ মণ্ডল, তাপমণ্ডল আৰু বহিমণ্ডল। বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৰ নাম ট্ৰপমণ্ডল বা ট্ৰপ'স্ফিয়াৰ। ইয়াৰ গড় উচ্চতা 13 কিলোমিটাৰ। এই স্তৰত বায়ুমণ্ডলৰ উত্তাপ, আৰ্দ্ৰতা, ঘনত্ব, ধূলিকণা আৰু জলীয় বাষ্প আদি অৱস্থা সঘনাই পৰিৱৰ্তন হৈ থাকে। ট্ৰপমণ্ডল আৰু স্তৰমণ্ডলক পৃথকীকৰণ কৰা বায়ুমণ্ডলটোক ট্ৰপোপজ বোলে। নিৰক্ষীয় অঞ্চলত ট্ৰপোপজৰ উচ্চতা 80 ডিগ্ৰী চেলছিয়াছ আৰু মেৰু অঞ্চলৰ ওপৰত উচ্চতা 45 ডিগ্ৰী চেলছিয়াছ। এই মণ্ডলত উচ্চতা অপৰিৱৰ্তনীয় হোৱা বাবে ইয়াক ট্ৰপোপজ বুলি কোৱা হয়। বায়ুমণ্ডলৰ ট্ৰপোপজৰ ওপৰৰ স্তৰটো হ'ল ট্ৰপমণ্ডল বা ষ্ট্ৰেটোস্ফিয়াৰ আৰু ই পৃথিৱীৰ উপৰিভাগৰ পৰা 50 কিলোমিটাৰ ওপৰলৈ আহে। এই মণ্ডলৰ এটা প্ৰয়োজনীয় বৈশিষ্ট্য হ'ল ই অজন গেছ ধাৰণ কৰি ৰাখিছে। এই স্তৰটোৱে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি ৰাখে আৰু পৃথিৱীৰ জীৱজগতক প্ৰচণ্ড অতি অনিষ্টকাৰী শক্তিৰ কবলৰ পৰা সুৰক্ষা প্ৰদান কৰি আছে। ট্ৰপোমণ্ডলৰ ওপৰত আছে মেছ'মণ্ডল বা মেছ'স্ফিয়াৰ আৰু ই পৃথিৱী পৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। মেছ'মণ্ডলৰ শেষ সীমাক মেছ'পজ বোলা হয়। মেছ'পজৰ ওপৰত 80 আৰু 400 কিলোমিটাৰ উচ্চতাৰ ভিতৰত আয়নস্ফিয়াৰ আছে। এই বৈদ্যুতিক শক্তিসম্পন্ন আয়ন পদাৰ্থ কণাৰে গঠিত আৰু সেয়েহে ইয়াক আয়নস্ফিয়াৰ বোলে। ই ধৰাপৃষ্ঠৰ পৰা পৃথিৱীলৈ প্ৰেৰণ কৰা ৰেডিঅ' তৰংগ প্ৰতিফলিত কৰি পুনৰ পৃথিৱীলৈ প্ৰেৰণ কৰে। তাপমণ্ডল বা আয়নমণ্ডলৰ ওপৰৰ পৰা আৰম্ভ হৈ বহিমণ্ডল বা এইটোৱে আটাইতকৈ ঊৰ্ধ্বতম স্তৰ, কিন্তু ইয়াৰ বিষয়ে অতি কম তথ্য সংগ্ৰহ কৰা গৈছে। ইয়াত যি উপাদানেই নাথাকক কিয়, ই অতিশয় লঘু আৰু ক্ৰমান্বয়ে মহাকাশত মিলি আছে। ধন্যবাদ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ' চাই যদি কিবা বুজি নাপায় তেন্তে কমেণ্ট কৰি দিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।